নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ADRE Grade III and Grade IV লগতে আসাম পুলিচ AB and UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট অসম আৰু ভাৰতৰ ইতিহাসৰ কিছুমান প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, মই এই ভিডিঅ'টোত যিমানবোৰ প্ৰশ্ন আলোচনা কৰিম গোটেইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। গতিকে এই প্ৰশ্নবোৰৰ প্ৰশ্ন নাম্বাৰটো কিন্তু বেলেগ বেলেগ হ'ব। প্ৰশ্ন, কৰিম অথবা মৰিম শ্লোগানটো কাৰ আছিল? কৰিম অথবা মৰিম শ্লোগানটো কাৰ আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ সুভাষ চন্দ্ৰ বসু, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি বল্লভভাই পেটেল, অপশ্যন ডি জৱাহৰলাল নেহৰু। এই চাৰিটাৰ ভিতৰত কোনে এই শ্লোগানটো দিছিল? কৰিম অথবা মৰিম শ্লোগানটো কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধী। প্ৰশ্ন, আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিল? আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুভাষ চন্দ্ৰ বসু। প্ৰশ্ন, ডি জাতিৰ তথ্য প্ৰথমে কোনে ঘোষণা কৰিছিল? ডি জাতিৰ তথ্যক প্ৰথমে কোনে ঘোষণা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ মহম্মদ আলী জিন্না, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি ছাৰ ছাদুল্লা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহম্মদ আলী জিন্না। প্ৰশ্ন, সাৰা জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গীতটো কোনে ৰচনা কৰিছিল? সাৰা জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গীতটো কোনে ৰচনা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহম্মদ ইকবাল। মনত থাকিব না? প্ৰশ্ন, ব্যক্তিগত সত্যাগ্ৰহ কোনে আৰম্ভ কৰিছিল? ব্যক্তিগত সত্যাগ্ৰহ কোনে আৰম্ভ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিনোৱা ভাবে। প্ৰশ্ন, 1946 চনৰ প্ৰত্যক্ষ সংগ্ৰাম দিৱসৰ তাৰিখটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 16 আগষ্ট। প্ৰশ্ন, ভাৰত স্বাধীনতা আইনখন ব্ৰিটিছ পাৰ্লিয়ামেণ্টত কেতিয়া গৃহীত হৈছিল? 1947 চনৰ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। জুলাই মাহত। অপশ্যন চি ইজ কাৰেক্ট এনচাৰ। প্ৰশ্ন, ব্ৰিটিছ ভাৰতৰ শেষ ভাইচৰয় কোন আছিল? ব্ৰিটিছ ভাৰতৰ শেষ ভাইচৰয় কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লৰ্ড মাউণ্টবেটেন। প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জৱাহৰলাল নেহৰু। প্ৰশ্ন, স্বাধীন পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লিয়াকত আলী খান। প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লৰ্ড মাউণ্টবেটেন। প্ৰশ্ন, স্বাধীন পাকিস্তানৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহম্মদ আলী জিন্না। প্ৰশ্ন, ভাৰতীয় সংবিধান খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ভাৰতীয় সংবিধান খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ ভীমৰাও আম্বেদকাৰ। প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1952। প্ৰশ্ন, কটন কলেজ কোন চনত স্থাপিত হৈছিল? কটন কলেজ কোন চনত স্থাপিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 19
চনত প্ৰশ্ন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা প্ৰশ্ন অসম এছ'চিয়েশ্যন জন্ম হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1903 চনত অসমৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ স্কুল কেতিয়া স্থাপিত হৈছিল প্ৰশ্ন অসমৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ স্কুল কেতিয়া স্থাপিত হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ 1815 চনত অপশ্যন বি 1830 চনত অপশ্যন চি 1835 চনত অপশ্যন ডি 1841 চনত এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব প্ৰশ্ন পথৰুৱা ঘাটৰ আন্দোলন কোন চনত হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই দুটা মই আপোনালোকৰ হোমৱৰ্ক দিছোঁ প্ৰশ্ন 1862 চনত নগাঁৱত সংগঠিত হোৱা কৃষক আন্দোলনটো কি নামেৰে জনা যায় 1862 চনত নগাঁৱত সংগঠিত হোৱা কৃষক আন্দোলনটো কি নামেৰে জনা যায় ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফুলগুৰিৰ ধেৱা প্ৰশ্ন মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক বিচাৰ কৰা বিচাৰপতিজন কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেপ্টেইন চাৰ্লছ হলৰয়েড প্ৰশ্ন অসমীয়া প্ৰথম মাহেকীয়া আলোচনীখন কি অসমীয়া প্ৰথম মাহেকীয়া আলোচনীখন কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণোদয় প্ৰশ্ন অসমত প্ৰথম ছোৱালী হাইস্কুল ক'ত খোলা হৈছিল অসমত প্ৰথম ছোৱালী হাইস্কুল ক'ত খোলা হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ গুৱাহাটী অপশ্যন বি ডিব্ৰুগড় অপশ্যন চি শিৱসাগৰ অপশ্যন ডি বৰপেটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসাগৰ প্ৰশ্ন অসমৰ প্ৰথমখন মেডিকেল স্কুল ক'ত স্থাপন কৰা হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ যোৰহাট অপশ্যন বি গুৱাহাটী অপশ্যন চি শিলচৰ অপশ্যন ডি ডিব্ৰুগড় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড় প্ৰশ্ন গান্ধীজীয়ে প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1921 চনত ব্ৰিটিছ ভাৰতৰ প্ৰথমজন অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল ব্ৰিটিছ ভাৰতৰ প্ৰথমজন অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছাৰ মহম্মদ ছাদুল্লাহ প্ৰশ্ন ভাৰতত ৰেল লাইন টেলিগ্ৰাফ ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল ভাৰতৰ ৰেল লাইন টেলিগ্ৰাফ ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড ডেলহৌচি প্ৰশ্ন ছত্ৰবিপ্লৱ নীতি কোনে প্ৰয়োগ কৰিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড ডেলহৌচি প্ৰশ্ন চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ ইজ কাৰেক্ট আনচাৰ মংগল পাণ্ডে প্ৰশ্ন বন্দে মাতৰম মন্ত্ৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আনন্দ মঠ প্ৰশ্ন বাৰ্ষ সমাজৰ প্ৰতিষ্ঠা কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজা ৰামমোহন ৰায় প্ৰশ্ন প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেশৱ চন্দ্ৰ সেন প্ৰশ্ন আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দয়ানন্দ সৰস্বতী প্ৰশ্ন ৰামকৃষ্ণ মিছনৰ প্ৰধান প্ৰচাৰক আছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্বামী বিবেকানন্দ প্ৰশ্ন ভাৰতৰ প্ৰথম কলেজ হল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিন্দু কলেজ প্ৰশ্ন ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ক্লিমেণ্ট এটলি
প্ৰশ্ন আজাদ হিন্দ ফৌজৰ নেতা আছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বসু প্ৰশ্ন শৰাইঘাট দলংখন সাজি উলিয়াইছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1962 চনত প্ৰশ্ন ভাৰতীয় জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত হ'ল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3:2 কামৰূপ ৰাজ্যৰ শেষ ৰজা আছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সন্ধ্যা প্ৰশ্ন নিধানপুৰ শিলালিপি কোনজন ৰজাৰ নিধানপুৰ শিলালিপি কোনজন ৰজাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন প্ৰশ্ন নামদাং শিলৰ শাক কোনে নিৰ্মাণ কৰিছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ প্ৰশ্ন গড়গাঁৱৰ কাৰেংঘৰ নিৰ্মাণ কৰিছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি প্ৰমত্ত সিংহই প্ৰশ্ন ৰংপুৰৰ তলাতল ঘৰ নিৰ্মাণ কৰিছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহই প্ৰশ্ন ৰংপুৰৰ ৰংঘৰ প্ৰকাৰে নিৰ্মাণ কৰিছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰমত্ত সিংহই প্ৰশ্ন গুৱাহাটীৰ উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহই প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে প্ৰায় ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব আৰু যদিহে চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বশিষ্ঠাশ্ৰম মন্দিৰ নৱগ্ৰহ মন্দিৰ উত্তৰ গুৱাহাটীৰ ডিগ্ৰেশ্বৰী মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহই প্ৰশ্ন গুৱাহাটীৰ শুক্লেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰমত্ত সিংহই প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব ধন্যবাদ